সবে মিউজিক বুলি অহা নাই আমি সবে গীত গাইছে গীতেৰে চাগে কথা পাতিছে মোৰ লগত গীতেৰে চকুত চাইছে গীতেৰে সময় কটাইছে গোটেই গীতৰ মৰম দিছে খালি কি তেনেকুৱাহে কথা এখন গীত আজিতকৈ কালি আৰু ভাল হ'ম সেইখিনিয়ে মোৰ কিন্তু সেই মুহূৰ্তটোত যদি মই একো নাভাবি মই একেবাৰে ঈশ্বৰক ভাবি বা যাক বিশ্বাস কৰা ভাবি পেলাই সেই মুহূৰ্তটোত খালি থাকিব লাগে যি কাম নকৰা আপোনাৰ লাইফৰ ফাৰ্ষ্ট যেতিয়া আপুনি শ্ব' কৰিছিলে হাউ ৱাজ ইট ফিলিং এজ আ বেণ্ড কিন্তু ভগৱানে যি কৰে ভালেই কৰে আজি যোৱা কথা আছিল শ্বিলং কিন্তু শ্বিলং যোৱা নহ'ল কিবা এটা বিশেষ কাৰণত তাৰপিছত গৈ পেলাই সেইটো কেঞ্চেল হ'ল তাৰপিছত জনাৰ্দনে ফোন কৰিলে যে এনেকৈ আজি পাপন দাই মাতিছে যিখিনি আছে চ' ময়ো তেনেকৈ বোলো ঠিক আছে দে হ'ব দে যিটো হয় ভালৰ কাৰণে হয় বেছি নিগেটিভিটি ভাবি থাকি লাভ নাই আৰু এইবোৰ কিবা কিবি হাল্লা লাগি আছে এইবোৰ গম নাপাওঁ মোৰ কেতিয়া কি লাগে যদিও এতিয়ালৈকে একো এডছেট লোৱা নাই বাৰু পাপন দাই যিহেতু মাতিছে কি হয় কি কথা গোটেইখিনি তাত লগ পাই গম পাই আছোঁ আৰু কি হয় দেখাই আছোঁ সকলোকে মানে ইয়াৰ পিছত দিব পাৰিব মই কোৱা নাই মানুহে মোক ভয় খায় পাপন দাই বেছি এনেকুৱা সেইটো নহয় মই মানে কি আগতে পাব্লিচিটি দি মই আজি মানাও কৰিছোঁ সেইটো নকৰিবা নহ'লে 1 নম্বৰটো বাৰু দিগদাৰ হ'ব চ' গোটেইখিনিকে ধন্যবাদ জনাইছোঁ এনেকুৱা মাজে মাজে পালা যদি কৰিম মোৰ মেইন কথাটো হ'ল লগ পোৱা আৰু মেইন কথা হ'ল কিবা যদি কেতিয়াবা কাৰোবাৰ প্ৰশ্ন আছে আমি কথা বতৰা পাতিব খোজোঁ নহয়গৈ এনেকৈ অকণমান যদি পাতোঁ বুলি সেইটোৱে মোৰ উদ্দেশ্য বেলেগ আমি লাহেকৈ গুৱাহাটীৰ বাহিৰত বেলেগ বেলেগ চহৰতো কৰিম পাপনিজ ফেন মিটবোৰ সেইটো ভাল লাগিব অকল গুৱাহাটীতে আহি কেনেকৈ হ'ব ন চবেই আহিব নোৱাৰে নহয় গতিকে এতিয়া পাপন দাই আমিতো আপোনাক সদায় চাওঁ তলৰ পৰা আপুনি পূৰা ফুল পাৰফৰ্মেঞ্চ আজি আপুনি অকণমান তাত গৈ বহক কোনোবা আপোনাৰ কাৰণে কিবা প্ৰিপেয়াৰ কৰিছে 2-এটা আপোনাৰ গান গাব য়েছ তো আজি আপুনি ইউ বি দ্য অডিয়েঞ্চ Thank you so much. এটাৰ বিহু ফাংচন আছিলে অলপ দিন আগত আজাৰাত মই দেউতাক ক'লোঁ যে আজি মনৰ শ্ব' আছে আব্বা মোক চাব লৈ যোৱা প্লিজ তাৰপিছত নালাগে যাব তাত মানে ল'ৰাবিলাকে মোক চব খাই কেনে সেৱা কৰে নালাগে যাব একদম নালাগে মই ৰাতি 11টালৈকে দেউতাৰ লগত কাজিয়া কৰিছোঁ যে মোক চাব নিদিল মই একদিন তেখেতক লগ কৰিমেই তেওঁৰ আগত খামেই আৰু আজি চাওঁতে যেন সেই মই তেতিয়া ক্লাছ 8ত 2008 চাগে দাদাই মেট্ৰিক আপোনাৰ যিবিলাক গোটেইবিলাক গানেই মানে মোৰ যথেষ্ট প্ৰিয় আৰু এটা আপোনাৰ গান মোৰ বেছি বহুতেই ভাল লাগে হায়াৰ ছেকেণ্ডেৰী যেতিয়া কৰি আছিলোঁ ৰঞ্জিত শৰ্মাত মই কৰিছোঁ মই মংগলৰ হয় মোৰ ফ্ৰেণ্ড এজন আছিলে কংকন মহন্ত তাৰপিছত সি আৰু মই আপোনাৰ গান এটা খুব গাওঁ সৰা ফুল বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা কৰি ছায়া হৰা এবাৰ কাষৰ বেনাম সে খাইশে আৱাজ না মিলে Thank you so much. ये मोह के धागे एलियों से जाने कोई तो ना लागे
इस तरह सबके सके सिनी फेसबुक पाऊँ कि दिन नापाওঁ যদিও सबके हाय थैंक यू এইটোৱে তো ভাল কথা সবে সবকে লগ পাই লবা দেই আচলতে অহা কথা নাছিলে গোলাঘাটৰ পৰা ৰাতিপুৱা 9টা বজাত শুই উঠি আমি দুজন মানে কথা পাতি পেলাই 10টা বজাত আহিছো এতিয়া পালোহি আহি আচ্ছা নাৰ্ভাছ হৈ গৈছো বহুত সকলোকে পাই বহুত ভাল লাগিছে ভাৱনা বিহু এটা অকণমান গাইছো Back son mori mori mazuri ke moriba back son mori mori mazuri ke moriba oi pale ne sabi mazuri na sida oi na sono lagi bo তুমি প্ৰগ্ৰাম কৰা নেকি তাৰ নিচিনা তেওঁলোকে বহাগত কেইবাখনো অঞ্চল কৰিছিল সৰুতে এনেকৈ চুটিখিনি সৰুতে এনেকুৱা হৈ থাকে নে ৰাতিপুৱা উঠি দৌৰা-দৌৰি थैंक यू पापन दा बिहुली पावन पारने भाषा দিয়ে হৈ গৈছে একচুয়ালি কথাটো এটা যে মিউজিকত মই গোৱাৰ আগতে দুটামান মানে কথা ক'ব ওলাইছে যে হাউ ইট ষ্টাৰ্টেড মানে পাপন দাৰ গানটো এদিন হেৰি ছয়গাঁৱৰ পৰা আহি আছিলোঁ তেতিয়া এই সোঁৱৰণি গীতটো ওলাইছিলে সেই গানটো মই বিশ্বাস নকৰিব আপুনি গোটেই লুপত ছয়গাঁৱৰ পৰা গুৱাহাটী পাইছোঁ তাৰপিছত ৰাতিপুৱালৈকে শুনিছোঁ মই আপুনি বিশ্বাস নকৰিব দিছ ইজ দ্য মেডনেছ অফ মি তাৰপিছত হেৰি 16ত আপোনাৰ জিঅ' আহিছিলে আৰু তেতিয়া মই ফাৰ্ষ্ট মোবাইল লৈছিলোঁ লিন'ভ' K5 তাতে স্পেচ বহুত কম কিন্তু মই মোৰ হেৰি মানে কি কয় যিবোৰ মানে একদম গলাগলীয়া বস্তু আছে মন গীতত যে মই কেতিয়াও গান শিকা নাছিলোঁ কেতিয়াও আৰু 2010ত মোৰ মনত আছে যেতিয়া জোনাকী ৰাতি শুনিছিলোঁ তেতিয়া মোৰ মনত এটা কেনেকৈ কি আহিলে নাজানো ময়ো গান গাম যিমানখিনি মানুহ ইয়াতে উপস্থিত আছে তাতে চাগে পাপনৰ 52 বছৰীয়া ফ্ৰেণ্ড চাগে নাই কাম কৰিছোঁ খাই আছোঁ আৰু কৰিবলগীয়া থাকে কৰ্তব্য বেছি ডাঙৰ বস্তু হৈ পৰে আৰু বাকী এই ধৰণৰ ইমোশ্যনবিলাক আমাৰ মানুহৰ মনৰ পৰা সাধাৰণতে শুকাই যায় আজি 52 বছৰ বয়সত যদি মোৰ মনলৈ ইমোশ্যন আহিছে মাতটো অকণমান থকাথকি হৈছে এইটো মোৰ কাৰণে মই এটা প্ৰাপ্তি বুলি ধৰিছোঁ more
मौसम बदलते रहे, पतझड़ जाए बरखा आए ओ बहार, मौसम बदलते रहे। Thank you so much. रोज रोज आँखों तले एक ही सपना चले, रात भर काजल जले, आँख में जिस तरह ख्वाब का दिया जले, हो रोज रोज आँखों तले। ये चाहने की आस में करा शिकस्त जिस्म है तो क्या, ये रूह का लिबास है, दर्द है तो क्या। हो जाबे हो जाए সকল বারে বারে সন্ধ্যা চবেই গালে, গতিকে মই জানো যে চবৰে ষ্ট্ৰেংথ থাকে, উইকনেছেছ থাকে। মানে মিউজিকেলি গৈ আছো দেই, যিখিনি যে মিউজিক ফ'ল' কৰে বা মিউজিক চৰ্চা কৰে বা কৰিব খুজিছে, গতিকে বিভিন্ন ষ্টাইল থাকে। কাৰোবাৰ ফ'কত ষ্ট্ৰেংথ আছে, কাৰোবাৰ মডাৰ্ণত ষ্ট্ৰেংথ আছে, কাৰোবাৰ ৰকত ষ্ট্ৰেংথ আছে, কাৰোবাৰ বেৰিটনত, কাৰোবাৰ ফলচেটত, কাৰোবাৰ চোপ্ৰানত, চবৰে বেলেগ বেলেগ ষ্টাইলত মিউজিক হয় নাই। গতিকে আজি কি হৈছিলে, চবকে সেইটো সুযোগ দিয়া নাই। নহ'লে মই জানো নিজে নিজে চবেই আমি যদি সন্ধিয়াটো এনেকুৱা সংগীতৰ হ'লে হয়, আমি প্লেন কৰি লওঁ। যিহেতু প্লেন নহয়, তেতিয়া আমি চবকে ক'লো হয় যে আপোনালোকে যি মন সেই এটা এটা নিজৰ গাই যাওক। কাৰণ কি আমি জাজ কৰিবলৈ আজি মিউজিক কাৰণে অহা নাই। যিহেতু এই দৰ্জাখন মাৰি দিবা নেকি, এটা এক ধৰণৰ সন্ধিয়া। গতিকে চবেই মিউজিক বুলি ইয়াত অহা নাই, আমি চবেই গীত গাইছে, গীতেৰে চাগে কথা পাতিছে মোৰ লগত, গীতেৰে চকুত চাইছে, গীতেৰে সময় কটাইছে, গোটেই গীতৰ মৰম দিছে। খালি তেনেকুৱাহে কথা সন্ধিয়াটো। সেইকাৰণে মই জানো স্থান, বাট সকলোকে যিখিনিয়ে প্ৰথমৰ পৰা শেষলৈ গাইছা, নাৰ্ভাছনেছটোতো এটা বস্তু থাকিবই। মেইন কথাটো হ'ল কৰি ভাল পাওঁ, আৰু মই এইটোৱে জানো, বেলেগ একো নাজানো। এইটো কৰিব আহিছোঁ, ইয়াত ভাল বেয়া ভুল সেইটো মই নিজে শিকি যাম। আজিৰ ভুলটো কাইলৈ শুধৰাম, আজিতকৈ কালি আৰু ভাল হ'ম, সেইখিনিয়ে মোৰ হেৰি। কিন্তু সেই মুহূৰ্তটোত যদি মই একো নাভাবি, মই একেবাৰে ঈশ্বৰক ভাবি বা যাক বিশ্বাস কৰা ভাবি পেলাই সেই মুহূৰ্তটোত খালি থাকিব লাগে। যি কাম নকৰা, মই ভুল ডিচিশ্যন লৈছোঁ নে শুদ্ধ ডিচিশ্যন লৈছোঁ, একো ভাবিব নালাগে। ইয়াত অহাৰ পিছত সময়ত অহাৰ পিছত বি ইন দ্য মমেণ্ট। এই মমেণ্টটোত মই কি বেষ্ট কৰিব পাৰোঁ। এইটো বেষ্ট কেতিয়া হ'ব পাৰে, যেতিয়া খুব ধুনীয়াকৈ উশাহ ল'ব পাৰা। প্ৰথম কথা উশাহ এটা ল'ব লাগে বিৰাট ধুনীয়াকৈ উঠি, আৰু যাক ভাল পোৱা, যাক বিশ্বাস কৰা। মই স্পঞ্চৰ ঠাই আগতে মা দেউতাক ভাবোঁ, এইটো মোৰ আছে নিয়ম, সকলোৰে নিয়ম এটা থাকে। তাৰ কাৰণটো হ'ল আগে পিছে পৃথিৱীখন নাই, ইয়াতে শেষ। আৰু উঠাৰ আগতে সেই লাষ্টৰ সময়খিনি অকণমান, যিমান সময় পোৱা, আধা ঘণ্টা পালে আৰু ভাল, 10 মিনিট পালে, আধা মিনিট পালে
জাষ্ট উশাহ ডাঙৰ দীঘল দীঘল উশাহ ল'বা আৰু ভিতৰত চাহটো এটা নোট ধৰিবা মই গোৱাখিনি কেনেকৈ কৈছোঁ চাহ নোটটো এনেও ঘৰত আধা ঘণ্টাকৈ যদি ধৰি থ'ব পাৰে ৰোজ সদায় নহয় তেতিয়া যিখিনি এই যে কঁপনিবোৰ হয় ভইচত তেলবিলাকত সেই কঁপনিবোৰ নিজে 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 নাইকিয়া হৈ যাব ইটছ লাইক এ ভাইব্ৰেশ্যন থেৰাপি একচুৱেলি ফোনৰ স্পীকাৰত পানী সোমালে ভাইব্ৰেট কৰিলে ওলাই যায় জানানে কোনোবাই তাৰপৰা যদি ফোন কেতিয়াবা পানীত পৰে এইটো এটা ট্ৰিক ইণ্টাৰনেটত যাবা গৈ পেলাই চাবা যে ভাইব্ৰেট মাই স্পীকাৰ বুলি এটা নোট এটা বাজে এটা হাই ফ্ৰিকুৱেঞ্চি এটা কপি 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 ভাইব্ৰেশ্যনটোৱে পানীবোৰ ওলাই দিয়ে চিমিলাৰলি আমাৰ ভাইব্ৰেশ্যন যে যদি কৰি থাকো নহয় যিমান কম্পানী আছে ষ্ট্ৰেইটেন হৈ গৈ থাকিব গতিকে এভৰি ডে যিয়ে নোকোৱা গীত নিজৰ স্কেলটো ধৰি পেলাই 10 মিনিটছ মান জাষ্ট ডু দ্য চাহ জাষ্ট ডু দ্য ওম অৰ দ্য মকাৰ দেট উইল ষ্ট্ৰেংথেন এভৰিথিং সেইটো যদি ষ্ট্ৰং হয় চব ষ্ট্ৰং হৈ যাব গতিকে দেট ইজ এ থিং আই ৱান্টেড টু টেল লট অফ ইউ গাই থাকোঁতেও দেখিছোঁ বহুত ভাল হৈছে কিন্তু ক'ৰবাত হয় নোটটো নামি যায় ৰাস্তাত তেলৰ ফালে গৈ নহয় কপি যায় সেইবোৰ গোটেইখিনি নাইকিয়া হৈ যায় যদি এইটো কৰি থকা হয় অ'কে এনি দেট ৱাজ এ লিটল ছিংগিং টিপ এতিয়া আজিকালি মই খুব বেছি ভেজিটেৰিয়ান খাওঁ একচুৱেলি ফাইবাৰ বোলে বস্তু এটা আছে যিটো মানে খানা 3 বিধ 4 বিধত ডিভাইড হয় ডক্টৰে জানিব প্ৰটিন কাৰ্বছ ফাইবাৰ ফেট এনেকৈ 3-4টা বস্তু ফাইবাৰটো বঢ়াই দিছোঁ সেইটো ভেজিটেবলছত বেছি থাকে শাক পাচলি খালে এনেও বয়স হৈ আছে মোৰো আপুনি 52 গ'লে মোৰো 50 এই হ'ব বেছি দিন নাই এটা বছৰো নাই গতিকে 50 বছৰ এনেকৈ হৈ থাকিবলৈ লাহে লাহে ভেজিটেৰিয়ানৰ ফালে গৈছোঁ মাছ তাৰপিছত মাছটো খাওঁ মাছ ফেট ইজ গুড বোলে বেটাৰ দেন গাহৰি বিভিন্ন ধৰণৰ এনেকুৱা মাংস কমাই দিছোঁ নাইকিয়া কৰি দিছোঁ এতিয়া নোৱাৰা হৈছোঁ এইবোৰ খাবলৈ কেৱল চব্জি খাওঁ আৰু মাছ খাওঁ মুৰ্গীও নাখাওঁ আজিকালি মাছতো বোলে ইউৰিয়া চিউৰিয়া দিয়ে সেইটো এটা দুখৰ কথা হৈছে নিজৰ পুখুৰীটো চবৰে নাই আৰু দাদা আপুনি বিভিন্ন ভাষাত বহুত গান গাইছে আপোনাৰ কম্পজিশ্যনৰ ভিতৰত আপোনাৰ চবতকৈ ভাল লগা গীতটো কোনটো জানিব বিচাৰিছে তোমাৰ এটা আছে ঠিক আছে মোৰ এটা নাই প্ৰথম কথা ৰিয়াজ ডাজন্ট মিন যে তুমি এখন কট পাৰিলে ৰিয়াজৰ বেষ্ট ৰিয়াজ মোৰ হৈছিলে মোৰ আগতে মনত আছে মই যেতিয়া ফুল মাস্ক হেলমেটটো পিন্ধি বাইকখনলৈ গৈ থাকোঁ আগতে দিল্লী কমচে কম দেই নয়দাৰ পৰা যাওঁ তোমাৰ গুৰগাঁও বা এনেকুৱা চাউথ দিল্লীলৈ 40 মিনিটছ মোৰ ৰিয়াজ হৈ যায় তো তুমি ঘৰততো তোমাৰ যথেষ্ট কৰি থাকোঁতেও কৰি থাকিব পাৰিবা মতাৰটোতো সময় নাথাকে So you have to manage time like that. Riyaz doesn't mean you have to separately get time out of your job. So very minimum kone Riyaz kori thaka. Riyaz it's gano de Riyaz, kananu tak Riyaz. So it teneke manage koriba. Bujhane because apunar life or first jeti apni show korisile. How was that feeling as a band? Mane apunar as a band jeti apni uthisile. How was that feeling? Aru kot asile? As a band বুলি নাছিলে মোৰ প্ৰথম জোনাকীৰাতি শ্ব'টো আছিলে ডাঙৰ যিটো মোৰ মনত পৰে শ্ব' সেইটো আছিলে ITA গুৱাহাটী অডিটৰিয়ামত আৰু তাৰ আগতে জোনাকী মানে ৰিলিজ কৰা ধৰা তোমাৰ 3 বছৰমান পিছত মোৰ বন্ধু এজনে জোৰ কৰি পেলাই যে তই মঞ্চত মানুহে চাব খুজিছে কোন গানটো মোৰ এলবামত ফটোটো জোনাকীৰাতিৰ পিছফালৰ পৰাহে আছিলে চুলি এগাল দীঘল মুখ থপৰাটো কোনো ভালকৈ দেখা নাই চাবই লাগিব কোনোবা তই উঠ সেই ধাবা বুলি ৰেষ্টুৰেণ্ট ধাবা ৰঞ্জিয়ে জোৰ কৰি কিমান টকা লাগে মই বোলো ভালকৈ নকৰিলে মই নকৰোঁ মই আকৌ তেনেকুৱা আছে জীৱনত যি কৰিম ভাল কৰি নহ'লে নকৰোঁ মই বেয়াকৈ একোৱে কৰা নাই মই গানো সেইকাৰণে কৈছোঁ নহয় ইমান কম গান গাইছোঁ মই বেছিভাগ গান এৰিছোঁ জয়িহঁতে জানে একচুৱেলি বাচ্চাহঁতে জানে এতিয়াও মাহে 4টামান গান মই মানা কৰোঁ চ' যি কৰিম ভাল কৰিম বুলি কৈ থাকে 3 বছৰ লাগিছিল তাৰপিছত তেওঁ কিবাকে মানালে আৰু তেতিয়া মই ক'লো মোক লাগিব তোমোক লাগিব মোৰ বন্ধু কিছুমান মানস আছিল বেশ্বৰ ব্ৰাদাৰ বুলি ভাইটি আছিল আমাৰ পৰা আহিছিল দীপক শৰ্মা বাহি ভাইলিনত আছিলে বৰুৱা আৰু তেনেকৈ চ' সেইটো ফাৰ্ষ্ট আছিলে উইথ 11 মেম্বাৰ টিম ইট ইজ ৰিয়েলি নাইচ এণ্ড ফুল হল গুৱাহাটী বেষ্ট ভাল মানুহ আহিছিলে আৰু য়েছ অভিয়াছলি বিৰাট নাৰ্ভাছ হৈছিলোঁ যেনেকৈ হয় আৰু
মানুহজনক একেই দেখিছোঁ বয়স মানে যে ইভেন মই তেতিয়া সৰু আছিলোঁ বহুত ডাঙৰ হ'লোঁ বহুত চেঞ্জ আহিছে পাপন দা যি পাপন দা আগতে আছিলে আজিও চেম কি এক্সাৰচাইজ কৰে কি খায় কি কৰে মানে তো চেম একো নকৰো মই জিম নাযাওঁ মই একো এক্সাৰচাইজ বিশ্বাস নকৰোঁ মই 1 ঘণ্টা খোজ কাঢ়োঁ সদায় 1 ঘণ্টা খোজ কাঢ়োঁ মই প্ৰেমটো বেছি ভয়ানক নহওক বুলি মইখিনি কাটি দিলোঁ চুলি মেইন বুলি কোৱাৰ কাৰণে কেঞ্চেল হৈছে কিছুমান বস্তু কি কিছুমান কেঞ্চেল হৈছে আৰু ভাবে আৰু যে চুলি ৰাখে কিবা বেলেগ নেকি এতিয়া আপুনি দেখা পাম নে নাপাম সেইটো ধৰণে আৰু এই কৰিছোঁ আৰু নীলাই আৰু নালকে লগ হৈছে আৰু বহুত লগ পাব দেই য'ত লাগে সিহঁতে খাই য'ত বা কোনে চাফা কৰি থাকিব সেয়া হৈছে কথা আৰু ৰাতিপুৱা উঠি গোটেই চেম্পু টেম্পু এখন ধুনীয়াখন মইতো এনেই চাবোনে মাৰি দিছিলোঁ আগতে ৰিন চাবোনেও ধুই দিছিলোঁ গতিকে এতিয়া নাই অৱস্থা বুঢ়া হৈছে চুলিকেইটা গেছি নাঙেন কথাটা শুনিবৰ কাৰণে খুব মন গৈ আছে আপোনাক আপোনাৰ দেউতাই সৰুতে কিদৰে গান শিকি আছিলে কেনেধৰণে আপোনাৰ জনাব লাগিব নাই শিকোৱা দেউতাই তেনেকুৱা দেউতাই নিয়াই শিকোৱা তেনেকৈ মই নিজে খুচৰি খুচৰি গান শিকিছোঁ সেইকাৰণে দেউতাহঁতে গৈছিল পঢ়া শুনা কৰি কিন্তু আগৰ দিনত দেউতাহঁতৰ দিনত তেনেকৈ মিউজিকটো প্ৰফেশ্যন ইমান নাছিল হৈছিলে 2-এজনে ওলাইছিল এনেকৈ ইণ্ডাষ্ট্ৰী নিচিনা নাছিলতো এতিয়া ভয় খাইছিলে মই কেনেকৈ বিল চিলবোৰ দিম এতিয়া মোক কৈছিল ভালকৈ পঢ়া শুনা কৰ বাবা মাজে মাজে এনেই কয় এইটো চাচোন চাই এইটো কেনেকুৱা হয় এইটো চাই এইটো ঘৰ পৰিতা আৰু গতিকে এনেই ইণ্টাৰেষ্টটো বঢ়াই বঢ়াই এইটো চাচোন চাই এইটো বৰগীতটো কিমান মিলে চাচোন বিহুটোৰ লগত এনেকুৱা ধৰণৰ কৰি কৰি ইণ্টাৰেষ্টবিলাক ৰাখিছিল চিমিলি গতিকে প্ৰকৃতিৰ পৰা আমি উদাহৰণ লৈ যিহেতু লাইফ ইজ আমাৰ এই প্ৰত্যেকটো বস্তুৰ সামহাউ নেচাৰত অলৰেডি এটা উত্তৰ পোৱা যায় আমি নিলামি কৰিম কিবা কৈছিলে পিছফালে কোনোবাই ভয়ংকৰ আছিলে ৱৰ্ল্ড কাপ ন ফুটবল ভয়ংকৰ আছিলে মই কেতিয়াও ইমান ওপৰলৈকে এনেকৈ ষ্টেডিয়াম তেনেকৈ যেতিয়া সোমাইছোঁ ময়ো টপতে সোমাইছোঁ কিন্তু ওপৰলৈকে বেলেগ এটা এটমস্ফিয়াৰ সেইটো মানে মই ভাবাই নাছিলোঁ এনেকুৱা হয় বুলি আৰু সেইখিনি সময়ত কোন কোন আছিলে তোমালোকৰ লগত অভিজিত আছিলে অভিজিতে বনাইছিলে টেটু এটা তাৰপাছত তাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড হ'ল ভাবিছে আৰু খুব আপোনাৰ টেটু বনাই থৈ দিয়ক বুলি অলপ চাইড কাটিলে তাৰপাছত মোৰ ডক্টৰ ভাইটি এজন আছে গুঞ্জন বুলি সিও বনাইছে সি পিঠিত খুব ডাঙৰকৈ বনাইছে একদম পাপন মই জনাত আৰু আছে আপুনি বেছি জানিব টেটু নহয় মানে প্ৰথম ফ্ৰেণ্ডছ কোন আছিলে হেৰি আছিলে আৰু এটা ল'ৰা এটা বহুত আগতে মনত পৰে এতিয়া মোৰ ফ্ৰেণ্ডবোৰ চাগে এতিয়া বুঢ়াও হ'ল মই যিহেতু বুঢ়া হ'লো পিজুচ কান্তি বুলি ল'ৰা এজন আছিলে ফাৰ্ষ্ট এণ্ড আই ৱাজ লাইক ছাৰপ্ৰাইজ মই গান এটা ৰিলিজ কৰাৰ আগতে সি কেনেকৈ জানে ময়ে নাজানো এনেকুৱা মানে প্ৰত্যেকটো ষ্টেপত তেওঁ বিহু ফাংচন কৰিব গ'লে কয় যে তোমালোকে এটলিষ্ট পিজ্জা খাইছা আৰু গাড়ীত কিন্তু পেকেটটো পেলাই নিদিবা তো সেইটো বস্তুৰ পৰা আমাৰ সেই ক্লিনিঙৰ কামটো ষ্টাৰ্ট হৈছিলে আমি ভাবিছিলোঁ ভৰলু 2013ত ভৰলুত কৈছিলে তাৰপাছত আমি চলো এইটোৰ পৰা ষ্টাৰ্ট কৰোঁ আপোনাৰ এইটো কৈয়ে থাকে ক্লিনিঙৰ কথা ব্লাড ডোনেশ্যন কেম্পছ হৈছিলে তাৰপাছত লাহে লাহে নলবাৰী দিয়া তেতিয়া মনত আছে মই চাই থাকো মই কেনেকৈ গৈছো বুলি লগ ধৰি বাট ইনফেক্ট মোৰ মনত Vale,
আৰু এনেকৈ খগেন মহন্তদেৱৰ সমাধিস্থলীৰ পৰা আজি ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ। আশা কৰোঁ সকলোৱে যে ভাল পাব। এনেকুৱা এটা কনচেপ্ট সঁচাকৈ আজি যিখিনি পাপনিজ ফ্ৰেণ্ডবোৰ আছে সকলোকে লগ পালে একজেক্টলি ময়ো গম পোৱা নাছিলোঁ কেনেকুৱা প্ৰগ্ৰেম কি কথা। চ' আহিব ক'লে আহিলোঁ, কিন্তু সঁচাকৈ আহি পেলাই বহুত ভাল লাগিল। বহুত নজনা কথা গম পালোঁ আৰু বহুতো মানে কি লগ নোপোৱা মানুহ লগ পালোঁ। যদিও বেছি কথা পতা নাই, কিন্তু ষ্টিল যি নহওক ভিডিঅ'টো বহুত ভাল হৈছে। পাপনদাৰ বহুতখিনি মনৰ কথা ক'লে, চ' বহুতখিনি কথা শ্বেয়াৰ হৈছে ইয়াৰ মাধ্যমতে। চ' চাব সকলো পাপনিজ, লগতে কি কৰিব যদি ভাল পায় অকণমান শ্বেয়াৰ কৰি দিব। আৰু পাপনদাক ময়ো ভাল পাওঁ, আজিৰ পৰা নহয়, মই লগ পাইছিলোঁ বহুত বছৰ আগতে, তেওঁক বিয়াত লগ পাইছিলোঁ।